নমস্কাৰ বন্ধুসকল, সকলোকে মই মোৰ অল এণ্টাৰটেইনমেণ্ট চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা আন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। বিষয়টো হৈছে কেইজনমান মহান লোকে কৈ থৈ যোৱা কেইটামান মহান বাণী, আৰু সেই বাণীকেইটা কৈছে আমাৰ গাত থকা এটা মহান গুণৰ ওপৰত। এই গুণটো হৈছে খং। গতিকে ব'লা আমি বিষয়টো আলোচনা কৰোঁ। সকলোৱে খং কৰিব পাৰে, এয়া একেবাৰে সহজ। কিন্তু প্ৰকৃত লোকৰ সৈতে খং কৰা, সঠিক স্তৰলৈ উত্তেজিত হোৱা, সঠিক সময়ত কৰা, সঠিক কাৰণত কৰা, সঠিক উদ্দেশ্য ৰাখি কৰা আৰু সঠিক পথেৰে খং কৰা সকলো ব্যক্তিৰ ক্ষমতাৰ ভিতৰত থাকিব নোৱাৰে আৰু সহজ নহয়। এইষাৰ কথা কৈছিল এৰিষ্টটলে। খং আৰম্ভ হয় অজ্ঞান কাৰণত আৰু সমাপ্ত হয় অনুতাপত। এইষাৰ কথা কৈছিল পিথাগোৰাছে। ক্ৰোধৰ পৰা সন্মুখ, সন্মুখৰ পৰা স্মৃতি, স্মৃতি বিভ্ৰম, স্মৃতি লোপৰ পৰা জ্ঞান লোপ আৰু জ্ঞান লোপৰ পৰা বিনাশ হয়। এই কথাষাৰ আছে শ্ৰীমদ ভাগৱত গীতাত ৩য় অধ্যায় ৬৩ নং শ্লোকত। এগৰাকী খঙাল ব্যক্তিয়ে নিজৰ ওপৰতহে যে খং কৰিছে সেয়া উপলব্ধি হৈ জ্ঞান পোৱাৰ পিছত। এইষাৰ কথা কৈছিল স্বামী শিৱানন্দই। আত্মধ্বংসপ্ৰাপ্ত হৈ নৰকলৈ গমন কৰা মূলতঃ তিনিটা পথ আছে। এই পথ তিনিটা হৈছে কাম, ক্ৰোধ আৰু লোভ। কাজেই এই তিনিটা পথ বৰ্জন কৰা উচিত। এই কথাষাৰ কৈ আছে শ্ৰীমদ ভাগৱত গীতাত ১৬ অধ্যায় ২১ নং শ্লোকত। খং যেতিয়া উঠে ফলাফলৰ কথা ভাবিবা, লগে লগে শান্ত হবা। এইষাৰ কথা কৈছিল কনফুচিয়াছে। অৰ্জুনে সুধিলে, হে কৃষ্ণ, মই তোমাৰ পৰা জানিব বিচাৰো, পাপ আচৰণত লিপ্ত হব নোখোজিলেও কোনে বলপূৰ্বক এনে কামত নিয়োজিত কৰে? পৰম দয়াময় ভগৱানে কলে, ৰজু গুণৰ পৰা উৎপন্ন হোৱা কাম অতৃপ্ত হৈ ৰয়। ইয়াৰ পৰা মহাপাপ হয়। এই কাম আৰু কামৰ পৰিণাম উৎপন্ন হোৱা ক্ৰোধক মহাশত্ৰু বুলি জানি থোৱা। এই কথাষাৰ আছে শ্ৰীমদ ভাগৱত গীতাত ৩য় অধ্যায় ৩৭ নং শ্লোক। যেতিয়া খং উঠে তেতিয়াই বুদ্ধি নাশ হয়। এইষাৰ কথা কৈছিল এম হেনৰীয়ে। এই জুই বা খং যেতিয়া শত্ৰুক দাহন কৰিবলৈ জ্বলাবা, সেই জুইয়ে তোমাকেই পুৰি মাৰিব। এই কথাষাৰ চীন দেশীয় বচন। খং আচলতে আধ্যাত্মিক মৃত্যু, স্বামী শিৱানন্দই কৈছে। মানুহে খঙৰ দ্বাৰা অপূৰ্ব কাম সমাধা কৰিব বিচাৰে, যিটো যুক্তি আৰু বিবেচনাৰেও কৰিব পাৰি। এলগাৰে কৈছিল, খং উঠা মানে তোমাৰ নিজৰ ওপৰত আনে কৰা দুখৰ প্ৰতিশোধ লোৱা। পোপে কৈছিল, ঈৰ্ষা আৰু ক্ৰোধ জীৱনৰ আয়ুস ৰেখা চুটি কৰে। বাইবেলত আছে। যিসকলে প্ৰকাশ কৰিব নোৱাৰে তেওঁলোকেহে খং কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, খঙে মানুহক জন্তুৰ শাৰীলৈ অধঃপতিত কৰে। কে.ভি. নাৰায়ণে কৈছিলে, খং তাৎক্ষণিক পাগলামি, এই জুইয়ে সকলোকে পুৰি ছাই কৰি দিব পাৰে। মহাত্মা গান্ধীয়ে কৈছিল, খং যেতিয়া দাম্ভিকবিহীন হৈ পৰে, সবাতোকৈ দাম্ভিক ব্যক্তিয়ে ইয়াৰ সন্মুখত শিৰ নত কৰে। সুদৰ্শনে কৈছিল, তুমি যেতিয়া আত্মপক্ষ সমৰ্থন কৰিব খোজা তেন্তে তোমাৰ খং নিয়ন্ত্ৰণ কৰা, নহলে তোমাৰ খঙে তোমাকেই ধ্বংস কৰিব। তিৰুকুৰুলে কৈছিলে, খং কেতিয়াও কাৰণ নোহোৱাকৈ হব নোৱাৰে, কিন্তু ভাল বা শুদ্ধ কেতিয়াবাহে হয়। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, যেতিয়া কোনো মানুহে নিজৰ ভুল অথচ ভুল হোৱা বুলি স্বীকাৰ নকৰে তেতিয়াই খং কৰিয়েই জিকিব খোজে। হলি বাৰ্টনে কৈছিল, যেতিয়া যুক্তিৰে বুজোৱাত অসমৰ্থ হয় তেতিয়া ক্ৰোধেৰে পূৰণ বুজাব বিচাৰে। W.R. এলগাৰে কৈছিলে, মই এই কথাষাৰ এখন কিতাপ পঢ়িছিলো আৰু সেই কিতাপখনত আছিলে। এই কিতাপখনত সম্পূৰ্ণ খঙৰ বিষয়ে আছে। খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, খঙে কি কৰে, খং উঠিলে কি কৰিব লাগে, খং উঠিলে কেনেকুৱা ধৰণৰ আসন কৰিব লাগে, কাৰোবাৰ যদি খং উঠি আছে তেখেতৰ লগত কেনেকৈ আলোচনা কৰিলে তেখেতৰ শান্ত হ'ব, বা তেখেতৰ সৈতে কেনেকৈ কথা পাতিব পাৰি, খং উঠি থকা মানুহ এজনক কেনেকৈ শান্ত কৰিব পাৰি, সম্পূৰ্ণ বিষয়ৰ ওপৰত আছে। মই আগলৈ আকৌ কৈ যাম আৰু নতুন নতুন বিষয়ৰ ওপৰত আলোচনা কৰি যাম। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে বেল আইকনটো টিপি থব। যদি কিবা ভুল কৰিছোঁ কমেণ্টত লিখি দিব, ভাল কৰিছোঁ যদিও লিখি দিব, মই আগুৱাই যোৱাত সহায় হ'ব।